দিছ ইজ হিৰ' 9 ভিডিঅ' ফুটেজ। চাওক কেনেকুৱা পাই আছে। আপোনালোকৰ কাৰণে ধুনীয়া কণ্টেণ্ট দিবৰ কাৰণে হিৰ' GoPro 9 আনিছোঁ। হাই হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? ভাল আশা কৰোঁ। মোৰতো মজাই। নতুনকৈ কেমেৰা এটা ল'লোঁ, হিৰ' GoPro 9। আপোনালোকক ধুনীয়া ধুনীয়া কণ্টেণ্ট দিম বুলি আশা কৰিছোঁ। চ' কেনেকুৱা পাইছে কোৱালিটি চাওক। আপোনালোকক ভৱিষ্যত দিনত নতুন নতুন কণ্টেণ্ট দিবৰ কাৰণে এই GoProটো কিনিছোঁ। আল্টিমেট এইটোৰ মোৰ কষ্ট 40 মান গুচি গ'ল। তো এতিয়ালৈকেতো ইউটিউবত কোনো ধৰণৰ পইচা পোৱাই নাই। চ' তথাপি আপোনালোকক ধুনীয়া ধুনীয়া কণ্টেণ্ট দিম বুলি ভাবি এই কেমেৰাটো যোৱাকালি বাই কৰিছোঁ। চ' আশা কৰোঁ আপোনালোকে বহুত ভাল ভাল কণ্টেণ্ট আগলৈ পাব, পিকচাৰ কোৱালিটি ক্লিয়াৰলি পাব। চ' তাৰ কাৰণে মই এই কেমেৰাটো আনিছোঁ। কমেণ্টত জনাব নিশ্চয় পিকচাৰ কোৱালিটি কেনেকুৱা। তো এতিয়াৰ পৰা মটো ব্লগ আপোনালোকে পাই থাকিব আৰু ধুনীয়া ধুনীয়া ব্লগিং ভিডিঅ' এতিয়াৰ পৰা নতুনকৈ পাই থাকিব আপোনালোকে। চ' যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰক, শ্বেয়াৰ কৰক। তেতিয়া আগলৈকে ধুনীয়া ধুনীয়া কণ্টেণ্টবিলাক আপোনালোকক দিবৰ কাৰণে মই মানে আগ্ৰহী হ'ম। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। হিৰ' GoPro 9 এতিয়া আমি আনবক্সিং কৰিম। আপোনালোকে চাই থাকক, আনবক্সিং কৰি আছোঁ মই। ভাই ওলাই যা। এতিয়া ওলাই দিলোঁ। ইয়াতে আমি এটা সৰু চাই কভাৰ এটা পাওঁ ছেফটিৰ কাৰণে। এইটো চাওক, হিৰ' GoPro 9 কেমেৰাটো খুবেই ভাল। ইয়াৰ লগত কি কি আছে মই দেখাই আছোঁ। এইটো এটা বল্টু, এইটো এটা বল্টু, এইটো গাড়ীত লগাব পাৰিব। এইটো মাউট, আকৌ এইটো চাৰ্জাৰ, এক্সট্ৰা চাৰ্জাৰ মই লোৱা নাছিলোঁ। এইটো এটা। চ' ইয়াক আমি অন কৰিম। কিছু ফুটেজ ল'ব চাম ইয়াৰ পৰা কেনেকুৱা হয়। তাৰপিছত ইয়াৰ প্ৰাইচটো মই ক'ম, আপোনালোকে ৱেইট কৰক, চাই আছোঁ।